মোৰ নাম শ্ৰী বিমলা বৰ্মন। যোৱাকালি ৰোগটাৰ যি ভেলাপাৰাৰ পাৰসীয়া মাটি আপুনি দখল কৰা বুলি এটা অভিযোগ আনিছিল পুতুলি কৰে সত্যটো কিমান? এতিয়া কালি এটা হেৰি মোক দিছে বাতৰিত মই 12 বিঘা মাটি দখল ধৰা বুলি। কি ক'ব আপুনি দখল কৰিছে নে? মই দখল কৰা নাই। মই এতিয়া খেতিৰ কাৰণেহে মই সেইখিনি হেৰি কৰিছো। মোৰ মা দেউতাৰ মাটি। কিমান বিঘা মাটি কৰিছিলে আপোনালোকে? 6 বিঘা। আপুনি দখল কৰা বুলি এইটো তাৰ মানে হেৰি কৰিছে, এইটো মিছা কথাই কৈ আছে। আপোনালোকে দখল কৰা নাই? নাই কৰা। আৰু আপোনালোকৰ যিজন লক্ষীৰাম তাঁতী, তেওঁ লক্ষীৰাম তাঁতীয়ে গৌৰৱ মৃত্যুৰ ভাবুকি দিয়ে বুলি কৈছে, কিমান সত্য? এগিলা চব মিছা কথা। কিন্তু সত্য হেৰি হত্যা কৰিম বুলি কোৱা নাই, এগিলা চব মিছা কথা। হত্যা কৰিম বুলি কোৱা নাই? পুতুলি গড়ে মোৰ তাতে গৈছিল। ক'ত গৈছিল? মোৰ তাতে ঘৰত গুৱাহাটীত যায়, কিন্তু মোৰ ঘৰত কোনো নাই, মই একালে আছিলো। থাকোঁতে সিহঁতে জোৰ জবৰদস্তি মোৰ তাৰ পৰা চহী লৈ আহিছে উকা কাগজত। কিহৰ কাৰণে কি বুলি কৈছে আপুনি? কৈছে মাটিখিনি মিলামিলি কৰিম আমি পিছত। এটা মুছলিম মানুহ লৈ গৈছে। কিমান দিন আগত? মা ঢুকাবাৰ 6 মাহ মান পিছত গৈছে। মোৰ নাম নাৰায়ণ তাঁতী। কালি এটা বাতৰি ওলাইছিলে, কওকচোন তাৰ বিষয়ে। তাৰ বিষয়ে মানে 12 বিঘা মাটি আমাৰ মাহীয়ে দখল কৰা আৰু লক্ষীৰাম তাঁতী মোৰ দাদা দখল কৰা বুলি এইটো নিউজটো মিছা কথা। যাতে আমি দখল কৰা নাই, মই তাৰ ভাইটি হয়। আমি খেতি কৰিবৰ কাৰণে আমি হাল মাৰিছোঁ, কঠীয়াও পেলালোঁ। তোমাৰ কালি মাহীয়ে ছাত্ৰ সন্থা ল'ৰা আৰু গাঁৱৰ মানুহ লৈ আমাৰ দখল কৰাৰ খুঁটি পেলাই দিছে আৰু তাক মাৰ ধমকি দিয়া বুলি লক্ষীৰাম তাঁতীয়ে মোৰ দাদা হয়, সি মিছা কথা কৈছে। কিবা যোনটো লক্ষীৰাম তাঁতীয়ে কৈছে মাহীক যে তাক মাৰিম বুলি কাটিম বুলি, কিন্তু সেইটো কোৱা নাই, এইটো মিছা কথা। আৰু আমি খেতি কৰিম বুলি কাৰণে আমি মাটিখিনি হাল বাইছোঁ, যাতে সি বেলেগ ভাবিছে আমি বেচিছোঁ কিনিছোঁ বুলি ভাবিছে। আমি একো কৰা নাইতো, আমি খেতি কৰিম বুলি কাৰণে আমি হাল বাইছোঁ। সেইটো কাৰণে আৰু আমাৰ দাদাৰ ওপৰত লক্ষীৰাম তাঁতীৰ ওপৰত সি কৈছে মোক মাৰিম কাটিম এনেকা বুলি কৈছে, এইটো মিছা কথা কৈছে। দখল নহয়, আমি খেতি কৰিমহে। লৈ আনিছে আৰু মোৰ মা তাতো গৈছিলে, মোৰ মা অসুখ। সেইদিনা মিয়া মানুহ এটা লগত লৈ গৈছে, তাক মই চিনিও পাওঁ আৰু মই আগতে আছিলোঁ আমাৰ মাহী তাত আৰু 2 বছৰ ধৰি আছোঁ, খাইছোঁ বৈছোঁ থাকিছোঁ, সৰুৰ পৰা তাতে ডাঙৰ হোৱা নিচিনা হৈছে। কিন্তু সি মিয়া মানুহজনক মই আগৰ পৰাই তাত থকা দেখি আছোঁ। সি কৈছে মাটিখিনি তহঁতৰ আমি চবেই ভাই ভনীয়ে ভগাই ল'ম বুলি কৈছে। তেতিয়া আৰু আমাৰ দাদায়েও কৈছে কিয় তই চাইন মাৰিছ? যদি মায়ে কৈছে তো মাহীয়ে মাটি ভাগ অধিকাৰ মোৰো আছে বুলি সেইকাৰণে চাইন মাৰি লৈ আনিছে বগা কাগজত।